এইজনী মোৰ লগৰজনী ছোৱালী ন 2 বছৰৰ পিছত লগ পাইছোঁ। এইটো মানে জন্ম হোৱাৰ পৰা দেখাই নাই, আজি ফাৰ্ষ্ট দেখিছোঁ দেই। হাঁহি দিয়া, কি ওলালে দেখুৱাই দিয়া মানে। এইটো মই বাকলি খুলি ললো, এতিয়া এইটো খুলিম। ড্ৰোন পালো আকৌ। হেই গাইজ, কি খবৰ? খবৰ নিশ্চয় সকলোৰে ভালেই আৰু মোৰো ভালেই। মই নিজৰাৰ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া মানে আপোনালোকক বস্তু এটা দেখুৱাম বুলি ভাবিছোঁ। বলকচোন তেন্তে আজি ভিডিঅ'টো চাওকচোন। আমাৰ ৰুমৰ আগফালে মানে ইমান তামোল পুলি লগাইছে ন, 1000 মান হ'ব নেকি। এইবিলাক চাওক, দেখিছে ইমান তামোল পুলি। বেটি চাওক, বাপেকৰ চোলা পিন্ধি কি কৰি ফুৰিছে। স্কুলৰ পৰা আহিছে চিধা একদম বাপেকৰ এই জাম্পাৰটো পিন্ধি লৈছে। চাওক, তোমাৰ কাপোৰ নাই নেকি? তেনেহ'লে কেলে এইটো পিন্ধি লৈছা? এনেই কেলে? বেটি কাপোৰ সলাই আহিলে দেই, গালি খাই খাই। পাপা গালি দিলে নি তোমাক? কেলে সলকালা? নহ'লে আমনি লাগিলে। এইটো চাওক, এইটো কি? এইটো স্কাৰ্ট হয় পাপা, এইপিনৰ পৰা এইটো পেণ্ট হয়। পিছফালৰ পৰা পেণ্ট, আগফালৰ পৰা স্কাৰ্ট, তাৰপিছত এইটো পিংক আৰু বগা একে মিলি আছে। পিংক আৰু বগা এটা সেই ইংৰাজীত, তাৰপা এটা হ'ল অসমীয়া। বগাটো কি বুলি কয়? বগাটো কি বুলি কয়? বগাটো হোৱাইট। হোৱাইট? তেনেহ'লে তুমি আকৌ কেলে হেৰি বুলি কৈছিলা, বগা বুলি কৈছিলা? এইটো কি? হোৱাইট হয়। হোৱাইট, তাৰপা হোৱাইট আৰু পিংক। তেনেহ'লে তুমি কেলে আকৌ বগা বুলি কৈছিলা? আকৌ ওলাই গৈছিলে আকৌ মেখাপা। ওলাই গৈছিলে আকৌ মুখপা। সেই পইচা 100 টকাটো কেলে লৈ আছা? কি দাঁতকেইটা উলিয়াব লাজ লাগিছে নেকি? এইকেইটা যে এইকেইটা নোলাব লাগিলে কি হ'ব বাৰু? বৰ দুখৰ কথা হ'ব ন। ইমান ধুনীয়া বগা বগা ছোৱালীজনী যদি এইটো যিকেইটা যদি নোলায় কেনেকুৱা লাগিব বাৰু? এইটো চাওক, 1 টকা আছে। কেইটকা সেইটো? 1 টকা। কি খাবাগে? এইটো কিণ্ডাৰ খামগে। কি খাবাগে? কিণ্ডাৰ খামগে। কিণ্ডাৰ খাবাগে। কাপোৰ চাপ, গোটেই ডাৱৰীয়া বতৰ, কাপোৰ মেলিবলৈ জেগা নাই। চব ফালে কাপোৰ, বাৰান্দা, ৰছী, চকী চাবলৈ নাই, অকল কাপোৰে দেই। যেনি তেনি মুঠতে কিণ্ডাৰ খামগে। ক'ত খাবাগে? এই দোকানখনত। মই অকল যাব নিদো নহয়। তুমিও যাবা? মই নাযাওঁ। কেলে যাম? মই পাপাক লৈ যাম। মই আগতে যাম। যদি যাব নিদিয়ে মই অকলে যাম। চাহ বনাওগে দুইজনী। মই প্ৰথমতে দোকানলৈ লৈ যোৱা। এতিয়া চাহটো বনাই লওঁগে আকৌ ব'লা। কিণ্ডাৰ খাবলৈ মই প্ৰথমতে দোকানলৈ নিম নহয় আকৌ, তুমি চাহটো আমি খাই লওঁগে আকৌ, তাৰপিছত আমি দোকান যাম। আমি দোকান আহি আছোঁ। মানে মই যে কৈছিলোঁ যে চাহটো বনাই খাই লওঁ, তাৰপিছত দোকান যাম। মানে বেটিয়ে নামানে, দোকান মানে আহিবই লাগে তাইক। দোকানলৈ এতিয়া কি আনিবাগে? কিণ্ডাৰ আনিমগে, খেলা বস্তু খোৱা, জেমছ খোৱাটো। মানে এতিয়া কিণ্ডাৰ আনিব, মানে খাবলৈ মানে সিমান হেৰি নহয়। তাত যোনটো নেকি বস্তুটো যে ওলায়, এইটো কি বুলি কয়, খেলা কিবা কিবি যে এই সৰু সৰু বস্তুবিলাক ওলাই যে, সেই বস্তুটোৰ কাৰণেহে বোলে দোকান আহিছে খাবলৈ। আপোনালোকক যে দেখাইছোঁ যে ড্ৰোনটো, সেইটো। সেই আপোনালোকক যে দেখুৱাইছিলে যে ড্ৰোনখন যে সেনেকুৱা লিখা বোলে হেনো কিবা কিবি বস্তু বোলে খোৱা সেই কিণ্ডাৰটোত পায়। এতিয়া কি পায়? এতিয়া যদি সেইটো যদি ড্ৰোনখন যদি নোপোৱা, বেলেগ কিবা পাম, খেলা বস্তু। বেলেগ কিবা খেলা বস্তু পাবা। তুমি এতিয়া মানে কি খেলা বস্তুটোৰ কাৰণেহে দোকান আহিছা? মানে এতিয়া মানে খেলা বস্তুটোৰ কাৰণেহে বোলে দোকানলৈ আহিছে, কিন্তু বস্তুটো খাবৰ কাৰণে বুলি নহয় হেনো দেই। কি যে হ'ব। পাপাই কি দিলে? মাতি পিনে মোনাটো দিছে, আঙুলি এটা দিবলৈ। খালী মোনাটো দিছে নেকি? ব'লা। মোৰ দাঁত বেয়া হৈ আছে। দাঁত বেয়া হৈ আছে? লাহে লাহে ব'লা। সেইখন দোকান পাই গ'লোহি। এই গাড়ী আহিব ৰ'বা। পাপুলি কি হ'ল? চুলি লেধা ষ্টাইল দিছ যে, চাহ এইবিলাক দেখাই দেখি চুলিখিনি। আহকচোন নানি দোকানলৈ।
কোনটো যে কিণ্ডাৰ জয় এইটো এইটো দি দিয়কচোন এনেকুৱা কিণ্ডাৰ জয় দিয়ক কিণ্ডাৰ জয় এটা দিয়ক খুচ খুচ হয় বোলে এতিয়া খুলি দেখুৱাই দিবা দেই কি ওলালে দেখুৱাই দিয়া বোলে এইটো এতিয়া মই বাকলিটো খুলি ল'লোঁ এতিয়া এইটো খুলিম ড্ৰোন পালোঁ আকৌ আকৌ একে ড্ৰোন পালোঁ আৰু এইটো জেম সেইটো কি সেইটো খাই নেকি জেমছটো আকৌ ড্ৰোনখন দেখুৱাই দিয়া আকৌ সেইখিনি কি সেইখিনি জেমছ সেইখিনি খোৱা বস্তু তাৰপিছত সেইখন ড্ৰোন আৰু কেকো আনিলোঁ চাহৰ লগত খাবলৈ এতিয়া কেকটো আমাক দিবা না খাবলৈ দিম দিবা ড্ৰোনটো খুলি আপোনালোক লগাই দেখাইছোঁ পেকেটটো ইমান ডাঙৰ খোৱা বস্তুটো ইমান সৰু এতিয়া চাহটো বনালাম এই কাৰেণ্টটো নাই আন্ধাৰ আন্ধাৰ হৈ আছে দেই পুৰা আন্ধাৰ কাৰেণ্ট নাই দৰ্জাখন খুলি দিয়ক নহ'লে পুৰা আন্ধাৰ এতিয়া চাহটো উতলিছে আৰু দেই বাচন ধুবই আছে কাৰেণ্ট চাৰেণ্ট নাই পুৰা আন্ধাৰ তুমি চাহ খাবা নেকি এইটো গ্লাছত খাম এইয়া আমাৰ চাহ হৈ গ'ল আৰু এতিয়া চাহ খাই হৈ গ'ল আৰু এতিয়া আমি ফুৰিবলৈ যাম আপোনালোকো চাই থাকক আমিনো ক'ত ফুৰিব যাওঁ এতিয়া যাবলৈ লৈছোঁ দেই ফুৰিবলৈ ওলাই ৰেডি ক'ত যাম বলক গৈ পাই দেখুৱাই আছোঁ দেই আপোনালোকক ন আঠলি লোৱা জেমটো এতিয়া খাই খতম কৰিছোঁ পাই গ'লোহি দেই তেহেঁতৰ ঘৰ আজি 2 বছৰ মূৰত সেইজনী নেনা ক'ত গ'ল চাহ চাহ 2 বছৰ মূৰত দেখিছোঁ আৰু দেই লাজ কৰি আই নিনা এই ল'ৰাজনী লাজ লাগিছে নেকি হা সেইজনী ব'লা মোৰ লগৰজনী ছোৱালী ন 2 বছৰৰ পিছত লগ পাইছোঁ এইটো মানে জন্ম হোৱাৰ পৰা দেখাই নাই আজি ফাৰ্ষ্ট দেখিছোঁ দেই হাঁহি দিয়াচোন হাঁহি দিয়া অ' বুজি পাইছে হাঁহি দিয়া মানে মানুহজনৰ লগত একেলগতে কৰে এহেঁতৰ ঘৰ নগাঁও মানে নগাঁও চাইডে এহেঁতি এতিয়া আহিছে মানে গৈছিলেগৈ 2 বছৰৰ পিছত আহিছে এই ছোৱালীজনী নেথাকোঁতেনে যোৱা এতিয়া ছোৱালীয়ে ইমান ডাঙৰ হৈ আহিছে 1 বছৰ আৰু ডাঙৰজনী বেটীৰ লগত সেয়া অ' নেনা এইপিনে চাই দিয়া আজি ভিডিঅ'টো তুমি ওলাবা চাবা দেই কি বুলি চাবা বাৰু এইজনী ব'লা মাকে ভাত বনাইছে আমি ওলাই আহিছোঁ অলপ এতিয়া লগৰজনী ঘৰৰ পৰা আহি ঘৰ পাই গ'লোহি কেনেকুৱা লাগিলে বেটি লগ পাই ভাল লাগিলে তেন্তে আজি ভিডিঅ'টো ইমানেই কৈ দিয়া আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকে সকলোৱে আমাক মৰম দিব আৰু ভিডিঅ'বিলাক চাব কৈ দিয়া আপোনালোকে আমাক মৰম দিব আৰু ভিডিঅ'বিলাক চাব সাবস্ক্রাইব কৰি দিব লাইক কমেন্ট কৰি দিব তেন্তে আজি ভিডিঅ'টো ইমানেই বাই বাই যদি মোৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব